নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল দ্য লাৰ্ণিং পইণ্ট ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। শেহতীয়াকৈ ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ লৈ আছে। সেইসকল কৰ্মচাৰী যিসকল কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে হৈছিল, সেইসকল কৰ্মচাৰীয়ে চৰকাৰী নিয়মৰ অধীনত তেওঁলোকে অপিএছৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ ফলত 30,000 অবিবি শিক্ষকে পুৰণি পেঞ্চনৰ সুবিধা লাভ কৰিব। এই প্ৰসংগত মোক 2013 চনত প্ৰদৰ্শিত কিছুমান শিক্ষকে প্ৰশ্ন কৰিছিল যে আমি পুৰণি পেঞ্চনৰ সুবিধা লাভ কৰিমনে। চাওক ছাৰ বাইদেউসকল, ইয়াত কৈছে যে তেওঁলোকে স্পষ্টভাৱে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে যি নিযুক্তি, সেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ। ধৰক এনেকুৱা বিধৰ কথা, ইয়াতে মই উদাহৰণ দিছোঁ যে কোনোবাই 2005 চনত এপইণ্টমেণ্ট পালে বা 2006 চনত তেওঁ নিযুক্তি পাইছে, কিন্তু সেই নিযুক্তিৰ প্ৰক্ৰিয়া এডভাৰটাইজমেণ্ট যদি 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰকাশ পাইছিল, কিবা কাৰণত সেই নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰখা হ'ল বা কিবা কাৰণত তেওঁলোকৰ নিযুক্তি লাভ নকৰিলে তেওঁলোকে, এনে ক্ষেত্ৰত তেওঁলোকৰ যিহেতু এডভাৰটাইজমেণ্ট 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগতে তেওঁলোকৰ এডভাৰটাইজমেণ্ট চৰকাৰে প্ৰকাশ কৰিছিল আৰু সেই এডভাৰটাইজমেণ্টখনত তেওঁলোকৰ চাকৰিৰ যি চৰ্ত, সেই চৰ্তসমূহ লিখা থাকিব তাত যে তেওঁলোকে পুৰণি পেঞ্চন ব্যৱস্থা পাব বা তেওঁলোকৰ স্কেল কি, তেওঁলোকৰ দৰমহা গাঁথনি কি হ'ব, তেওঁলোকে কি সুবিধা পাব, সেই বস্তুবোৰ 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত যিহেতু প্ৰকাশিত এডভাৰটাইজ আৰু এই এডভাৰটাইজসমূহ সেই 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত অৰ্থাৎ NPS দেশত প্ৰৱৰ্তন হোৱাৰ আগতে যিবোৰ প্ৰকাশিত এডভাৰটাইজমেণ্ট আৰু সেই এডভাৰটাইজমেণ্টসমূহৰ ভিত্তিত যিবোৰ চাকৰি লাভ কৰিলে, সেই চাকৰিয়ালসকলেহে পুৰণি পেঞ্চনৰ সুবিধা লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল বুজি পালেনে? চৰকাৰে এতিয়া সেইসকল কৰ্মচাৰীক তেওঁলোকৰ এডভাৰটাইজৰ ভিত্তিতহে দিবলৈ বাধ্য OPS, যিহেতু তেওঁলোকে এডভাৰটাইজমেণ্টৰ সেই কৰ্মচাৰীসকলক OPS দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। এই ক্ষেত্ৰত ন্যায়ালয়েও চৰকাৰক নিৰ্দেশ দিছে যে সেইসকল কৰ্মচাৰীক NPSৰ পৰিৱৰ্তে OPSৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত মই আপোনালোকক এই বিষয়ে বুজাব পাৰিছোঁ কি নাই আপোনালোকে জনাবচোন কমেণ্ট কৰি। সেয়েহে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰীসকলে NPSৰ পৰিৱৰ্তে OPS পাব আৰু বাকী তাৰ পিছৰ কৰ্মচাৰীসকলে NPS পাব। এই আছিল আজিৰ ভিডিঅ'। গতিকে ছাৰ বাইদেউসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰা নাপাহৰিব। ধন্যবাদ।